আজি আমালোকে শিকিম পাষ্ট ইনডিফিনিট টেন্স। তো প্ৰথমত কি আহে যে পাষ্ট ইনডিফিনিট টেন্সৰ ষ্ট্ৰাকচাৰ বা ফৰ্ম। তো আমালোকে দেখিম পাষ্ট ইনডিফিনিট টেন্সৰ ফৰ্ম কি। তো পাষ্ট ইনডিফিনিট টেন্সৰ ফৰ্ম হৈছে ছাবজেক্ট প্লাছ ভাৰ্বৰ টু, মানে ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম লাগিব। এতিয়া আগত কি লাগিছিল? আগত লাগিছিল V1 প্ৰেজেণ্ট ইনডিফিনিটত। এতিয়া পাষ্ট ইনডিফিনিট লাগিব V2 পাষ্ট ইনডিফিনিট। তো V2 ভাৰ্বৰ পাষ্ট ফৰ্ম লাগিব। যেনেকুৱা এটা এক্সাম্পল লিখোঁ আমালোকে, আই কি ছাবজেক্ট, এতিয়া V2 কি প্লে হ'ল V1 আৰু ইয়াৰ V2 হৈছে প্লেড। তাৰপিছত ফুটবল, এইটো কি হ'ল? এইটো হ'ল পাষ্ট ইনডিফিনিট টেন্সৰ ষ্ট্ৰাকচাৰ মতে আমালোকে চেণ্টেঞ্চ বনালোঁ। এটা ছাবজেক্ট V2 অবজেক্ট হৈ গ'ল পাষ্ট ইনডিফিনিট। তো আমালোকে কেনেকৈ গম পাম যে এইবিলাক কোনটোত থাকিলে কি থাকিলে পাষ্ট ইনডিফিনিট টেন্স হ'ব নে কি হ'ব? তো ছাপ'জ ধৰক যেতিয়া মানে এটা চেণ্টেঞ্চত দিয়া আছে এগ' লং এগ', তাৰপিছত ষ্টাৰডে থাকিলে ষ্টাৰডে, লাষ্ট নাইট তাৰপিছত লাষ্টৰ পিছত ডট মানে লাষ্ট নাইট, লাষ্ট ডে, মানে লাষ্ট ইয়াৰ, লাষ্ট মান্থ, যিকোনো থাকিব পাৰে। লাষ্টৰ পিছত কিবা এটা থাকিলে পাষ্ট ইনডিফিনিট টেন্সত হ'ব। আকৌ ওৱান্স থাকিলে, ওৱান্স আপন এ টাইম থাকিলে। তো আমালোকে যেতিয়া মানে গল্প এটা পঢ়োঁ, লিখা থাকে মানে সাধু পঢ়িলে কি লিখা থাকে ওৱান্স আপন এ টাইম। তো এইবিলাক মানে কি মানে অতীতত বুজায়। তো এইবিলাক মানে ওৱান্স আপন এ টাইম আদি এইবিলাক থাকিলে এক্সেট্ৰা থাকিলে, এইবিলাক যদি কোনো এটা চেণ্টেঞ্চত বাক্যৰ শেষত বা বাক্যত মিডিলত কতবা যদি থাকে এই ৱাৰ্ডকেইটা, যদি এটা ৱাৰ্ড থাকে, তো আমালোকে কি বুজি পাম যে এইটো পাষ্ট ইনডিফিনিট টেন্সত আছে। ছাপ'জ আমালোকৰ ইয়াত এটা দিয়া আছে, ছাপ'জ কুৱেশ্যন এটা দিয়া আছে, আই গো টু লণ্ডন ষ্টাৰডে। তো চব ধৰক যে আমাৰ লগত ইয়াত এটা কুৱেশ্যন দি আছে, আই গ' টু লণ্ডন ষ্টাৰডে। তো এইটো ইয়াত কি আছে? ষ্টাৰডে। তো আমালোকে অলপ আগত পাইছোঁ যে ষ্টাৰডে থাকিলে কি হয়? পাষ্ট ইনডিফিনিট টেন্সত হয়। তো পাষ্ট ইনডিফিনিট টেন্সৰ ষ্ট্ৰাকচাৰ কি আছিল? ছাবজেক্ট প্লাছ V2 প্লাছ অবজেক্ট। তো আমালোকে কি কৰিব লাগিব? ছাবজেক্ট আই, গ'ৰ V2 হৈছে ৱেণ্ট। তো পিছত যেনেকুৱা তেনেকুৱাই হ'ব ষ্টাৰডে। এইটো হ'ল আমালোকৰ পাষ্ট ইনডিফিনিট টেন্সৰ নিয়মটো এনেকুৱাকৈ কৰিব লাগে। তাৰপিছত ইয়াৰ উপৰিও কি থাকিব পাৰে? এতিয়া মানে আমালোকতো পালোঁ যে এইবিলাক ৱাৰ্ড থাকিলে কি হয়? এইবিলাক ৱাৰ্ড থাকিলে পাষ্ট ইনডিফিনিট টেন্সত হ'ব। ইয়াৰ উপৰিও কি থাকিলে গম পাম যে পাষ্ট ইনডিফিনিট টেন্সত হ'ব? ছাপ'জ দিয়া আছে ইট ইজ টাইম। ইট ইজ টাইম কি এটা ক্ল'জ। ছাপ'জ ধৰক যে মানে এটা চেণ্টেঞ্চত দিয়া আছে যে ইট ইজ টাইম এটা ক্ল'জ দিয়া আছে। এই ক্ল'জৰ পিছত সদায় কি হ'ব? পাষ্ট ইনডিফিনিট টেন্স হ'ব। তো আমরা কেনেকৈ গম পাম? এটা এক্সাম্পল কৰোঁ। ছাপ'জ এক্সামত কুৱেশ্যন আছে যে ইট ইজ টাইম ৰাহুল গ' হোম। ছাপ'জ আমালোকৰ দিয়া আছে এই কুৱেশ্যনটো, ইট ইজ টাইম ৰাহুল গ' হোম। তো এই যে আমালোকৰ যে এক্সামত ইয়াত যে দিয়া আছে ইট ইজ টাইম, এইটো এটা ক্ল'জ বুজাইছে, মানে বাক্যৰ এটা পাৰ্ট। তো কি হ'ব? এই ইট ইজ টাইম ক্ল'জ থাকিলে আমালোকে কি পালোঁ অলপ আগত? ইট ইজ টাইম ক্ল'জ থাকিলে পাষ্ট ইনডিফিনিট টেন্সত হ'ব। তো আমালোকৰ কি কৰিব লাগে তেতিয়া? যে ইট ইজ টাইম ৰাহুল, আৰু গ'ৰ পাষ্ট ফৰ্ম আমালোকৰ কি লাগে? ছাবজেক্ট লাগে V2 লাগে, অবজেক্টহে লাগে। তো ছাবজেক্টটো ৰাহুল, ভাৰ্বৰ গ' হৈছে ভাৰ্ব। তো গ'ৰ V2 হৈছে ৱেণ্ট হোম। হৈ গ'ল। এইটো ছাবজেক্ট, এইটো V2, এইটো কি হ'ল? অবজেক্ট। তো হৈ গ'ল আমালোকৰ কাৰেক্ট টেন্স। তো এইটো কি হৈছিল? পাষ্ট ইনডিফিনিট টেন্সত এনেকুৱাকৈ কৰিব লাগে। আৰু কি থাকিলে গম পাম যে পাষ্ট ইনডিফিনিট টেন্স হ'ব? আৰু চাওক, যদি আমালোকৰ কোনো এটা চেণ্টেঞ্চত দিয়া থাকে ইফ, এজ ইফ, এজ দ' আই উইচ, যদি কোনো এটা চেণ্টেঞ্চত
যদি কোনো এটা সেন্টেন্সত এইবিলাক যদি দিয়া থাকে, এইকেইটা ৱাৰ্ড যদি দিয়া থাকে, এইটো কি বুজাব? ইমাজিনেশ্যনৰ ক্ষেত্ৰত কি হয়, এই ৱাৰ্ডবিলাক ব্যৱহাৰ হয়। যদি এই ৱাৰ্ডৰ পিছত কি থাকে, যদি এই ৱাৰ্ডৰ পিছত যদি মানে আমাৰ দিয়া থাকে, এই ৱাৰ্ডবিলাকৰ পিছত যদি মানে বি দিয়া থাকে, যদি এই ৱাৰ্ডবিলাক দিয়া আছে, এটা ৱাৰ্ডবিলাকৰ ঠাইত যদি ব্ৰেক, এটা সেন্টেন্সত যদি এই ৱাৰ্ডকেইটাৰ এটা ৱাৰ্ড দিয়া থাকে, সেইটো কি হয়? ইমাজিনেশ্যন সেন্টেন্স বুজায়। ইমাজিনেশ্যনৰ ক্ষেত্ৰত এইবিলাক ৱাৰ্ড ব্যৱহাৰ কৰা হয়। আৰু এইবিলাক যদি দিয়া থাকে, তো যদি যেতিয়া ব্ৰেকেটত মানে বি দিয়া থাকিব, তাৰ ঠাইত কি লিখিম? আমালোকে সদায় ৱাই লিখিম। ছাবজেক্টটো আই হ'লে ৱাই লিখিম, উই হ'লে ৱাই লিখিম, সি হ'লে ৱাই লিখিম, মানে গোটেইবিলাক যিকেইটা হ'ব, যদি ব্ৰেকেটত বি দিয়া থাকে, আমালোকে সদায় কি লিখিম? ৱাই লিখিম। ৱাইৰ কেতিয়া লিখিম? যদি এইকেইটা ৱাৰ্ডৰ কিবা এটা ৱাৰ্ড দিয়া থাকে। আৰু যদি মানে আমালোকৰ বেলেগ ভাৰ্ব দিয়া থাকে, কিবা এটা ভাৰ্ব দিয়া আছে, তেনেহ'লে আমালোকে কি কৰিম? সেই ভাৰ্বৰ ভি টু ফৰ্মটো লিখিম তেতিয়া। তো একটা এক্সাম্পল চাওঁ কেনেকুৱাকৈ হয়। সাপোজ দিয়া আছে, আমালোকৰ ইয়াত দিয়া আছে, আই উইশ আই বি এ বার্ড, এইটো এটা দিয়া আছে। আৰু এটা দিয়া আছে, হি টক্স as if he know everything, এই দুটো দিয়া আছে। তো আমালোকে অলপ আগত পাইছোঁ যে কি পাইছোঁ? যদি কোনো একটা সেন্টেন্সত যদি দিয়া থাকে, বি থাকিলে কি হ'ব? ওয়ার হ'ব। তো ইয়াত কি দিয়া আছে? আই উইশ, সেই ৱাৰ্ডকেইটা আছে। আই উইশ ইমাজিনেশ্যনৰ ক্ষেত্ৰত ব্যৱহাৰ হয় আই উইশ। তো ইয়াত কি আছে? বি থাকিলে কি হয়? অলপ আগত পাইছোঁ ওয়াই লিখিব লাগে। আইৰ লগত অজ হয়, কিন্তু ইয়াত ওয়াৰে হ'ব, কাৰণ ইয়াত আই উইশ আছে। সেই মানে এইকেইটা ৱাৰ্ডৰ যদি কিবা এটা দিয়া থাকে, এইকেইটা ৱাৰ্ডৰ ভিতৰত যদি দিয়া থাকে, আছে ইয়াত আই উইশ। তো সেইকাৰণে ইয়াত যদি বি থাকে ব্ৰেকেটত, বিৰ ঠাইত কি হ'ব? ওয়াৰ হ'ব। হৈ গ'ল কাৰেক্ট এন্সাৰ। আৰু এটা কি দিছে? হি টক্স এজ ইফ হি। তো আৰু কি আছিল? এজ ইফ, এই যে ইফ, এজ দো আই উইশ। তো ইয়াত কি আছে? এজ ইফ। তো এজ ইফো দি আছে। তো এইটো কি লিখিম? হি টক্স এজ ইফ হি। ইয়াত কি আছে? ভাৰ্ব দি আছে। তো আমালোকে পাইছোঁ ভাৰ্ব থাকিলে কি হয়? খালি ভাৰ্বৰ ভি টু ফৰ্ম হয়। তো নোৰ ভি টু ফৰ্ম কি? নিউ। তাৰপিছত কি হ'ব? এভৰিথিং। হৈ গ'ল কাৰেক্ট এন্সাৰ। ইয়াত কি হ'ব? যদি বি থাকে, বিৰ ঠাইত কি হ'ব? ওয়ার হ'ব। আৰু যদি ভাৰ্ব দিয়া থাকে, ভাৰ্বৰ খালি ভি টু ফৰ্মটো হ'ব। আৰু এটা কথা, আৰু এটা আমালোকক জানিব লাগিব পাষ্ট ইনডিফিনিট টেন্সত। যদি পাষ্ট ইনডিফিনিট টেন্সত কি কিছুমান ঘটনা যদি পাষ্টত ঘটে, আৰু সেইটো যদি পেছিভ ভইচত দিয়া থাকে, তেতিয়া কি লিখিব লাগে? ওয়াজ বা ওয়াইল লিখি তাৰপিছত ভি থ্ৰী ফৰ্ম লিখিব লাগে। সাপোজ ধৰক আমালোকৰ দিয়া আছে দ্য টাইগাৰ কিল ইন দ্য ফরেস্ট। তো আমালোকৰ ইয়াত দিয়া আছে কি? টাইগাৰ কিল্ড ইন দ্য ফরেস্ট। তো টাইগাৰটো কি? চাওক, দ্য টাইগাৰ কিল ইন দ্য ফরেস্ট। টাইগাৰটো মৰিছে বা পাষ্ট ফৰ্মত হ'ব। তো এইটো পেছিভ ভইচত দি আছে না, দ্য টাইগাৰ পেছিভ ভইচত দি আছে, মানে কোনে টাইগাৰটোক মাৰিছে এইটো উল্লেখ কৰা নাই, ইয়াত দিয়া নাই কোনে মাৰিছে। তো আমালোকে টাইগাৰটোতো নিজে নিজে মৰা নাই, কোনোবাই হয়তো মাৰিছে, কিল যদি হত্যা কৰিছে কোনোবাক। তো এই ইয়াত মিছ আছে, হয়তো কোনোবাই মাৰিছে বা হাণ্টাৰে মাৰিছে, কিবা এটা মাৰিছে। তো এইটো কি আছে? পেছিভ ভইচত দি আছে। তো পেছিভ ভইচত দিয়া থাকিলে কি হ'ব? দ্য টাইগাৰ থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ কি হ'ব? ওয়াজ। দ্য টাইগাৰ ওয়াজ। তাৰপিছত কি লিখিব লাগে আমালোকৰ? ভি থ্ৰী, কিল্ড ইন দ্য ফৰেষ্ট। তো এয়া আছিল পাষ্ট ইনডিফিনিট টেন্সৰ নিয়ম। পাষ্ট ইনডিফিনিট টেন্সত কেনেকুৱাকৈ কৰিব লাগে, পাষ্ট টেন্স কি হ'ব, এইবিলাকে আছিল পাষ্ট ইনডিফিনিট টেন্সত। প্ৰথমত কি? ছাবজেক্ট ভি টু অবজেক্ট, তাৰপিছত এইবিলাক ৱৰ্ড থাকিলে কি হয়? পাষ্ট ইনডিফিনিট টেন্সত হয়। এগো, লং এগো, ষ্টাৰডে, লাষ্ট নাইট, লাষ্ট ডট ইয়াৰ, মান্থ, এভৰি, মানে কি যিকোনো থাকিব পাৰে। তাৰপিছত ওৱান্স আপন এ টাইম এক্সেট্ৰা আদি থাকিলে কি হ'ব? পাষ্ট ইনডিফিনিট হ'ব। তাৰপিছত কি হৈছে যে আই গো লণ্ডন ষ্টাৰডে, ইয়াত কি আছিল? ষ্টাৰডে আছিল। তো পইণ্ট হ'ব, ভি টু ফৰ্ম লাগে। তাৰপিছত আৰু এটা কি নিয়ম আছিল? ইট ইজ টাইম ক্লজৰ পিছত সদায় কি হয়? পাষ্ট ইনডিফিনিট টেন্স হয়। ইট ইজ টাইম ক্লজ, এইটো এটা ক্লজ দিয়া আছে, এই ক্লজৰ পিছত কি হ'ব? পাষ্ট ইনডিফিনিট টেন্স হ'ব। ছাবজেক্ট প্লাছ ভি টু প্লাছ অবজেক্ট।
তাৰপিছত কি আছিল এইবিলাক ইমাজিনেশ্যন ক্ষেত্ৰত হয় ইফ এজ দ আই উইচ এইবিলাক অৰ্ডাৰ পিছত যদি বি দিয়া থাকে ব্ৰেকেটত তেনেহ'লে বিৰ ঠাইত কি হয় ৱায়াৰ হয় আৰু ভাৰ্ব দিয়া থাকিলে তেতিয়া ভাৰ্বৰ ভিটো হয় যেনেকুৱা আই উইচ আই বি এ বাৰ্ড মই আশা কৰিছোঁ মই আই উইচ কাশ মে এক চিৰিয়া হতা এছা কুছ তো এইবিলাক ক্ষেত্ৰত ইমাজিনেশ্যন তো চিৰিয়াটো হ'ব নোৱাৰে চৰাই হ'ব পাৰিবতো ইম্পচিবল তো এইটো ইমাজিনেশ্যন কৰিছে তো এই ক্ষেত্ৰত কি হ'ব বি থাকিলে ৱায়াৰ হ'ব আৰু এটা কি আছে এজ ইফ আছে ইয়াত তো হি টক্স এজ ইফ হি ন' এভৰিথিং যে তেওঁ এনেকুৱাকৈ কথা পাতে যে তাই সকলোবিলাক বস্তু জানে তো কি হ'ব হি টক এজ ইফ তো কি আছে ইয়াত ভাৰ্ব আছে আমালোকৰ ভিটো আৰু এটা কি আছিল যদি পেছিভ ভইচত দিয়া থাকে পেছিভ ভইচত কি কৰিব লাগে ৱাইল লিখাৰ পিছত ভিটো ফৰ্ম লিখিব লাগে এইটোৱে আছিল আজি পাষ্ট ইনডিফিনিট টেন্সৰ এইকেইটাই তো আজি হ'ব সেইখিনি থাকক